ওয়েলকাম টু মাই চেনেল ইয়োর জব ইন আসাম। তো আপোনালোকে যিসকলে DEEৰ 5550টা পদত আবেদন কৰিছিলে তেওঁলোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন প্ৰচেছটো কমপ্লিট হৈছিলে। তাৰপিছতে তেওঁলোকৰ বাবে যিটো ফাৰ্ষ্ট প্ৰভিজন মেৰিট লিষ্ট আছিল সেই ফাৰ্ষ্ট প্ৰভিজন মেৰিট লিষ্টটো উলিয়াই দিছিল। এতিয়া তেওঁলোকে ফাইনেল মেৰিট লিষ্টৰ বাবে বহু অপেক্ষা কৰি আছে, কিন্তু তাৰ মাজতে NIOS কেণ্ডিডেটসকলে আকৌ 15 তাৰিখ 10 মাহ 2025 তো তেওঁলোকে কেছ কৰিছে ডাবল বেঞ্চত গুৱাহাটী হাইকোৰ্টত। ইয়াতে কি লিখিছে বা কোন ডিষ্ট্ৰিক্টৰ পৰা কেছ কৰিছে মই আপোনালোকক দেখাই আছোঁ বা আপোনালোকক পঢ়ি শুনাই আছোঁ। ইয়াতে কেছটো কৰিছে 15/10/2025 আৰু কেছটো ৰেজিষ্ট্ৰেশ্যন ডেট হৈছে 17/10/2025। 17 তাৰিখে কেছটো ৰেজিষ্ট্ৰেশ্যন হৈছে। কেছ ষ্টেটাছ ইয়াতে লিখিছে ফাৰ্ষ্ট হিয়াৰিং ডেটটো দিয়া নাই, কিন্তু মই আপোনালোকক ফাৰ্ষ্ট হিয়াৰিং ডেটটো ক'ম। তাৰপিছত আছে নেক্সট হিয়াৰিং ডেটটোতো দিয়া নাই। তারপর স্টেজ অফ কেস ফর ফ্রেশ এডমিশন উইথ স্টে বিল, তো কেছটো স্টেৰ বাবে কৰা হৈছে। তো ইয়াতে আপোনালোকে দেখিছে কেছটো স্টেৰ বাবে কৰা হৈছে, কিন্তু মহামান্য গুৱাহাটী হাইকোৰ্টে কি কৰে, কেছটো স্টে কৰে না তেওঁলোকৰ বাবে যিটো পদ আছে যিসকল কেণ্ডিডেটে কেছটো কৰিছে তাৰ বাবে পদটো ৰিজাৰ্ভ কৰি হয়তো স্টে নলগাব পাৰে। আৰু তাৰপিছতে মই আপোনালোকক সবিশেষ কৈ আছোঁ। কোৰাম আছে ইয়াতে। তো আপোনালোকে দেখিছে দ্য চিফ জাষ্টিছ অনাৰেবল মিষ্টাৰ জাষ্টিছ অৰুণ দেৱ চৌধুৰী বেঞ্চ, ডিভিজন বেঞ্চ। ইয়াতে আপোনালোকে দেখিছে ডাবল বেঞ্চত তেওঁলোকে কেছটো কৰিছে। আপোনালোকে সকলোৱে অৱগত যে যিটো ছিংগল বেঞ্চত তেওঁলোকে কেছটো খেলিছিল সেই বেঞ্চত তেওঁলোকে কেছটো হাৰিছে ষ্টেট আসাম। ইয়াতে ধুবুৰী ডিষ্ট্ৰিক্টৰ পৰা কেছটো কৰা হৈছে। আপোনালোকে দেখিছে ডিষ্ট্ৰিক্টটো ইয়াতে ধুবুৰী। আৰু জুডিচিয়েল চিভিল ছেকশ্যন আছে নট বিফৰ মি। তো ইয়াত তাৰপিছতে মই আপোনালোকক দেখাই আছোঁ যে পিটিশ্যনাৰ সকলৰ এডভকেট জেনেৰেল কোন হ'ব। পিটিশ্যনাৰ সকলৰ এডভকেট জেনেৰেল হ'ব ইয়াতে 1 নম্বৰত পিটিশ্যনাৰ হৈছে ৰূপম ৰয় এণ্ড 97 আদাৰ্ছ। ৰূপম ৰয় ইয়াতে কেছ কৰি ৰিক্ৰুটমেণ্ট প্ৰচেছটো একেবাৰে ধ্বংস কৰিব ওলাইছে। তাৰপিছতে এডভকেট মিষ্টাৰ KN চৌধুৰী থাকিব তেওঁলোকৰ পক্ষৰ, মিষ্টাৰ MR খন্দকাৰ, মিষ্টাৰ MR খন্দকাৰ, মিষ্টাৰ MR খন্দকাৰ, AB ৰয় এন গৌতম, মিষ্টাৰ তনুজ কাশ্যপ। তাৰপিছতে ইয়াতে পিটিশ্যনাৰ সকলৰ নাম আছে। ইয়াতে টোটেল 97টা পিটিশ্যনাৰ আছে। তো আপোনালোকে একো টেনশ্যন কৰিব নালাগে। যিসকল কেণ্ডিডেটে DEEৰ 5550টা পদৰ বাবে তেওঁলোকে ফাইনেল মেৰিট লিষ্টৰ বাবে অপেক্ষা কৰি আছে। তো এই ফাইনেল মেৰিট লিষ্টত ওলোৱাতে আপোনালোকৰ ওপৰত একো প্ৰভাৱ নপৰে, কিয়নো আপোনালোকে সকলোৱে অৱগত যে এবাৰ ষ্টে অৰ্ডাৰটো উঠাই লৈছে আৰু উঠাৰ পিছত তেওঁলোকে যিটো ফাৰ্ষ্ট প্ৰভিজন মেৰিট লিষ্ট সেই ফাৰ্ষ্ট প্ৰভিজন মেৰিট লিষ্টটো উলিয়াই দিছে। আৰু তাৰ লগতে মই এটা কথা আকৌ ক'ব বিচাৰিছোঁ যে যিসকল কেণ্ডিডেটে কেছটো আকৌ কৰিছে সেই সকল কেণ্ডিডেটে কেছটো অলৰেডি ছিংগল বেঞ্চত কেছটো হাৰিছে আৰু তেওঁলোকক এটা ফাইনো লগাই দিছে। তাৰপিছতো তেওঁলোকে যিহেতু ডাবল বেঞ্চত কেছটো কৰিলে, কেছ কৰাতে সিহঁতৰ এটা ৰাইট আছে, সিহঁতে কেছ কৰিব পাৰে। কিন্তু কেছ কৰিলে বুলিয়ে যে ষ্টে হ'ব বা নিযুক্তি প্ৰক্ৰিয়াত বাধা সৃষ্টি হ'ব তেনেকুৱা নহয়। এইটো আপোনালোকৰ বাবে একো টেনশ্যন কৰিবলগীয়া একো নাই, আপোনালোকৰ একো নহয়। আপোনালোক